হেল্ল' এভৰিৱান, ৱেলকাম টু টায়াৰলেছ ষ্টাডি। নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 5, 6 আৰু 7 ডিচেম্বৰৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। এই কাৰেণ্ট এফেয়াৰ্ছসমূহ আহিব লগা APSC, টেট, UPSC আৰু SSC, ৰেলৱে আদি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো চাওঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হায়েষ্ট HIV প্ৰিভেলেন্স ষ্টেট ইন ইণ্ডিয়া 2019। আটাইতকৈ বেছি HIV আক্ৰান্ত ব্যক্তি থকা ৰাজ্যখন হৈছে মিজোৰাম। মিজোৰামত আটাইতকৈ বেছি HIV আক্ৰান্ত ব্যক্তি আছে আৰু ইতিমধ্যে মিজোৰাম চৰকাৰে এই ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ছেপাৰেট বাজেট এলোকেট কৰিছে। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি মিজোৰামত HIV আক্ৰান্ত ব্যক্তি আছে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নিউ নেম অফ দ্য ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ড। ফিৰোজ শ্বাহ কোটলা খেলপথাৰৰ নতুন নাম হৈছে অৰুণ জেটলি ষ্টেডিয়াম। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ চিটি ইজ টু অৰ্গেনাইজ দ্য থাৰ্ড এডিশ্যন অফ খেলো ইণ্ডিয়া ইউথ গেমছ। তৃতীয় পৰ্যায়ৰ খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত হ'ব গুৱাহাটীত। এইটো অলৰেডি গুৱাহাটীত অনুষ্ঠিত হৈছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ডিজিজ ইজ নট কভাৰ্ড আণ্ডাৰ দ্য ইণ্টেনচিফাইড ইন্দ্ৰধনুষ। ইন্দ্ৰধনুষ মিছনৰ আণ্ডাৰত কোনটো ৰোগ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেপাটাইটিছ চি। হেপাটাইটিছ চি মিছন ইন্দ্ৰধনুষৰ অন্তৰ্গত নহয়। মিছন ইন্দ্ৰধনুষৰ উদ্দেশ্য হৈছে 2020ৰ ভিতৰত 26 মিলিয়ন শিশুক টীকা প্ৰদান কৰা আৰু এই টীকাকৰণে 12টা প্ৰাণঘাতী বেমাৰৰ পৰা শিশুক ৰক্ষা কৰিব আৰু এই বেমাৰকেইটা হৈছে টিবি, ডিপথেৰিয়া, তাৰপিছত আছে টিটানাছ, পলিঅ', হেপাটাইটিছ বি, নিউমনিয়া, ইনফ্লুৱেঞ্জা, মিজেলছ, ৰুবেলা, তাৰপিছত জাপানীজ এনচেফেলাইটিছ, ৰট'ভাইৰাছ, তাৰপিছত ডায়েৰিয়া আদি। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ কাণ্ট্ৰি হেজ বিকাম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু মেক এণ্টায়াৰ হজ প্ৰচেছ ডিজিটেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া। ইণ্ডিয়া বিকাম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু মেক এণ্টায়াৰ হজ প্ৰচেছ ডিজিটেল। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ইণ্ডিয়ান এক্ট্ৰেছ ইজ টু বি পেড ট্ৰিবিউট এট দ্য মাৰাকেছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2019। মাৰাকেছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2019ত প্ৰিয়ংকা চোপ্ৰাক মানৱ সেৱাৰ বঁটাৰে সন্মানিত কৰা হ'ব। গতিকে শুদ্ধ উত্তৰ হ'ব চি, প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকা চোপ্ৰা বৰ্তমান ইউনিচেফৰ শিশুৰ অধিকাৰ বিষয়ত গুডউইল এম্বাছেডৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ কাণ্ট্ৰি হেজ ইণ্ট্ৰডিউচড মেণ্ডাটৰী ফেচ স্কেনছ ফৰ মোবাইল ইউজাৰ্ছ। ইয়াৰ ৰাইট এনচাৰ হ'ব চাইনা। চাইনাই ইতিমধ্যে মোবাইল ইউজাৰৰ কাৰণে ফেচ স্কেন মেণ্ডাটৰী কৰিছে। ককবৰক কমিউনিটি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। ককবৰক কমিউনিটি ত্ৰিপুৰাত আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল ছিগনেল ফিছ ৰিচেণ্টলি ডিছকভাৰ্ড নিয়াৰ। ছিগনেল ফিছ বৰ্তমান কেৰালা কষ্টত আৱিষ্কাৰ কৰা হৈছে, দেখা গৈছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইজ চেয়াৰ্ড বাই। নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ আৰু ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ চেয়াৰমেন হৈছে চিফ মিনিষ্টাৰ অফ ষ্টেট, মনত ৰাখিব। কেন্দ্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ সভাপতি হৈছে প্ৰেছিডেণ্ট আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ সভাপতি হৈছে ষ্টেট গভৰ্ণমেণ্ট অৰ্থাৎ মুখ্যমন্ত্ৰী। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইণ্ডিয়া ৱাজ প্লেচড এট হুইচ পজিশ্যন ইন দ্য গ্ল'বেল ক্লাইমেট ৰিস্ক ইণ্ডেক্স 2020। 2019 চনৰ বিশ্ব জলবায়ু বিপদাশংকা সূচকত ভাৰতৰ স্থান কি? ভাৰতৰ স্থান হৈছে পঞ্চম আৰু প্ৰথম স্থানত আছে জাপান, মনত ৰাখিব। 2019 চনৰ বিশ্ব জলবায়ু বিপদাশংকা সূচকত ভাৰতৰ স্থান পঞ্চম। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চড দ্য মধু এপ ফৰ স্কুল ষ্টুডেণ্ট। বিদ্যালয়ৰ শিশুৰ বাবে মধু এপ কোনটো চৰকাৰে লঞ্চ কৰিছে? এইটো ইতিমধ্যে উৰিষ্যা চৰকাৰে লঞ্চ কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে যাতে ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ' আৰু টিউটৰিয়েলৰ জৰিয়তে নিজৰ পাঠ শিকিব পাৰে।
পিছৰ প্ৰশ্নটো হ'ল স্কুল এডুকেশ্যন কোৱালিটি ইণ্ডেক্স ইজ ৰিলিজড বাই হুইচ এমং দ্য ফলোয়িং স্কুল শিক্ষাৰ মান সূচক তলৰ কোনটোৱে প্ৰকাশ কৰে স্কুল শিক্ষাৰ মান সূচক প্ৰকাশ কৰে নীতি আয়োগে আহক আমি নীতি আয়োগৰ বিষয়ে জানি লওঁ নীতি আয়োগৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আৰু এইটো ইষ্টাব্লিছ হৈছিলে 1 জানুৱাৰী 2015 আৰু চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ তাৰপিছত ভাইচ চেয়াৰমেন হৈছে ৰাজীৱ কুমাৰ তাৰপিছত CEO হৈছে অমিতাভ কান্ত তাৰপিছৰ প্ৰশ্নটো হ'ল হুইচ ইনকাম টেক্স এক্ট উইল বি এমেণ্ড বাই দ্য টেক্সেশ্যন লছ বিল 2019 ইনকাম টেক্স আইন 2019ৰ দ্বাৰা কোনটো সংশোধন কৰা হ'ব ইনকাম টেক্স এক্ট 2019ৰ দ্বাৰা ইনকাম টেক্স এক্ট 1961ৰ সংশোধন কৰা হ'ব তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য টাইফুন ডেট ৰিচেণ্টলি হিট ফিলিপাইনছ অলপতে কোনটো টাইফুনে ফিলিপাইনত আঘাত হানিছে ফিলিপাইনত হোৱা টাইফুনটো হৈছে কামুৰি The first ever Maritime Museum of India is to be established at which place? প্ৰথম সামুদ্ৰিক যাদুঘৰ ক'ত প্ৰতিষ্ঠা কৰা হ'ব প্ৰথম মাৰিটাইম মিউজিয়াম এইটো প্ৰতিষ্ঠা কৰা হ'ব লোথালত তাৰ পিছৰ প্ৰশ্নটো হ'ল which country witnessed the sharpest reduction in malaria cases in 2018 2018 চনত কোনখন দেশত আটাইতকৈ ক্ষিপ্ৰ গতিত মেলেৰিয়া হ্ৰাস পাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্ডিয়া ৱৰ্ল্ড মেলেৰিয়া ৰিপৰ্ট অনুসৰি 2018 চনত ভাৰতত আটাইতকৈ বেছি ক্ষিপ্ৰ গতিত মেলেৰিয়া হ্ৰাস পাইছে আৰু ৱৰ্ল্ড মেলেৰিয়া ৰিপৰ্ট এইটো পাব্লিছ কৰে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো Who won the women's singles badminton title in the 13th South Asian Games? 13তম দক্ষিণ এছিয়ান খেলত উইমেন্সৰ সিঙ্গেল কোনে অধিকাৰ কৰিছে 13th South Asian Gamesত উইমেন্সৰ সিঙ্গলস কিতাপ লাভ কৰিছে এটো অস্মিতা চলিহাই তাৰপিছত পুৰুষৰ সিঙ্গলস কিতাপ লাভ কৰিছে সিৰিল বৰ্মা আৰু 13তম সাউথ এছিয়ান গেমছ অনুষ্ঠিত হৈছে নেপালত তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ট্ৰাইবেল কমিউনিটি সেলিব্ৰেটেড খেলচোৱা ফেষ্টিভেল ফৰ এ গুড হাৰ্ভেষ্ট খেলচোৱা ফেষ্টিভেল এটো তিৱা কমিউনিটিয়ে পালন কৰে তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ টিম হেজ ওন দ্য 2019 সন্তোষ ট্ৰফি 2019ৰ সন্তোষ ট্ৰফি জিকিছে সাৰ্ভিস টিমে তাৰ পিছৰ প্ৰশ্নটো হ'ল হু হেজ বিন কনফাৰ্ড উইথ দ্য প্ৰভাসী ভাৰতীয় সন্মান এৱাৰ্ড 2018 2019 চনৰ প্ৰভাসী ভাৰতীয় সন্মান প্ৰদান কৰা হ'ব ৰাজেন্দ্ৰ যোশীক হুইচ কান্ট্ৰি ইজ টু অৰ্গানাইজ দ্য 2019 নাটো সামিট 2019 চনৰ নাটো সন্মিলন অনুষ্ঠিত হ'ব এটো অনুষ্ঠিত হ'ব ইউনাইটেড কিংডমত আৰু নাটোৰ ফুল ফৰ্ম হৈছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন তাৰপিছত ই গঠন কৰা হৈছিল 1949 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ব্ৰুজেলছ অৰ্থাৎ ই বেলজিয়ামত আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল ইছৰো ইজ টু লঞ্চ হুইচ শাৰ্প আইড সাৰ্ভাইলেন্স স্যাটেলাইট ইছৰো ইতিমধ্যে উৎক্ষেপণ কৰা তীক্ষ্ণ নিৰীক্ষণকাৰী উপগ্ৰহটো হৈছে সি ৰিচাৰ্ড 2BR1 তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰিসেন্টলি ইণ্ডিয়া হেজ ৰিকুৱেষ্টেড ফৰ এন আৰ্লি ডেলিভাৰী অফ মেটেঅৰ এয়াৰ টু এয়াৰ মিছাইল ফ্ৰম ভাৰতে ফ্ৰান্সক ৰিকুৱেষ্ট কৰিছে আজিৰ শেষৰ প্ৰশ্নটো হ'ল ৰিসেন্টলি বুগনভেল আইল্যান্ড হেজ বিন ইন নিউজ ইট ইজ লোকেটেড অন বুগনভেল আইল্যান্ড এটো সলোমন সিট আছে গতিকে এটো আছিল আমাৰ লাষ্ট কোৱেশ্চন গতিকে থ্যাংক ইউ ভেৰি মাচ থ্যাংকস ফৰ ওয়াচিং